হেল্ল' এভৰিৱান, মই হাদিদে অসমৰ সন্তান মই মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে খবৰ ভাল। যদি আপোনালোক মোৰ এই চেনেলটোত নতুন তেতিয়াহ'লে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো বজাই দিব। আপোনালোক সকলোৱে জানে যে মানুহৰ জীৱনত প্ৰেম হয়, হয়তো কেতিয়াবা স্কুলীয়া জীৱনত, নহয় কেতিয়াবা কলেজীয়া জীৱনত। আজি আপোনালোকৰ বাবে মই এনেকুৱা এটা কবিতাই লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। গতিকে দেৰি নকৰি আজিৰ কবিতাটো আৰম্ভ কৰোঁ আহক। কবিতাৰ শিৰোনাম কলেজীয়া জীৱনৰ প্ৰেম, কথা আৰু আবৃত্তি হাদিদ আলি। যিদিনা তোমাক প্ৰথম কলেজত দেখিছিলোঁ, সেইদিনাই তোমাৰ প্ৰতি মোৰ মৰম ভালপোৱা উপজিছিল। তোমাৰ সেই মিচিকীয়া হাঁহিটোৱে আজিও মোক পগলা কৰে জানানে। ক্লাছৰুমত কৰা হাঁহি ধেমালিবোৰ, কেণ্টিনত কৰা উৎপাতবোৰ আজিও মোৰ মনত পৰে। সঁচাকৈ আকৌনো কেতিয়া ঘূৰি আহিব এই দিনবোৰ? কেতিয়ানো আকৌ তোমাক লগ পাম? বহু মনত পৰে জানা আজিও তোমালৈ। তোমাৰ লগত কটোৱা সময়খিনিয়ে আজিও মোৰ মনত বৰকৈ আমনি কৰে। তুমি আকৌ আহিবা দেই মোৰ কাষলৈ। মই আজিও ৰৈ আছোঁ তোমাৰ বাবে, অপেক্ষাত কেৱল অপেক্ষাত।